কেইবাটাও কাৰ্যসূচী হাতত লৈ নিজ সমষ্টিৰ বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুৱালকুছিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে 1,33,00,000 টকাৰে মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰা শুৱালকুছি ছুইমিং পুলটোৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে 99 লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা শুৱালকুছিৰ বৰ্ধিত প্ৰৱেশদ্বাৰ শুভ উদ্বোধন কৰে। এই কাৰ্যসূচীৰ পিছতে শুৱালকুছি FRUত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 44 কোটি 85 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 100খন বিচনাযুক্ত শুৱালকুছি চিকিৎসালয়ৰ উন্নীতকৰণৰ শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি 14 কোটি 99 লাখ টকাৰ শুৱালকুছি বদুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় নিৰ্মাণ আৰু উন্নীতকৰণৰ শিলান্যাস, 14 কোটি 99 লাখ টকাৰে পূব বংশৰ মহাবিদ্যালয়ৰ নিৰ্মাণ আৰু উন্নীতকৰণৰ শিলান্যাস, 4 কোটি 66 লাখ টকাৰে কিসমত বংশৰ পৰা পাকৰ কোণালৈ পথ নিৰ্মাণৰ শিলান্যাস, 1 কোটি টকাৰ শুৱালকুছি শ্ৰী শ্ৰী শংকৰদেৱ ধামত শংকৰদেৱ অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ নিৰ্মাণৰ শিলান্যাস, 20 লাখ টকাৰে পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন, 20 লাখ টকাৰে মধ্য শুৱালকুছি গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন, 30 লাখ টকাৰে নৱীকৃত শুৱালকুছি ইনষ্টিটিউট অৱ ফেশ্বন টেকনলজিৰ শুভ উদ্বোধন কৰে। শুৱালকুছি FRU চৌহদত অনুষ্ঠিত সভাৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিৰ আন কেইবাটাও উন্নয়নমূলক আঁচনিৰো শিলান্যাস আৰু শুভ উদ্বোধন কৰে। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কামৰূপ আয়ুক্ত কৃতি জল্লি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ MD MS লক্ষীপ্ৰিয়াই। 30খন বিচনাযুক্ত চিকিৎসালয়খনত 100খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নতকৰণৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে লোৱা এটা সুন্দৰ আঁচনিৰ আমি আজি আধাৰশিলা স্থাপন কৰোঁ। সমান্তৰালভাৱে জালুকবাৰী সমষ্টিৰ 5খন মহাবিদ্যালয় 15 কোটি টকাৰে সুন্দৰভাৱে নতুন ৰূপত সজাই পৰাই তোলাৰো এখন আঁচনি গ্ৰহণ কৰা হয়। বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি জালুকবাৰী সমষ্টিত বিভিন্ন ৰাস্তা ঘাটকে ধৰি 153 কোটি টকাৰ আঁচনি আমি নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।